এতিয়া আমাৰ কথাটো হ'ল যে বেলেগে কি কৰি গৈছিল কি নকৰি গৈছিল সেই নীতিটো আমি এডপ্ট নকৰিম। আমাৰ কথাটো হ'ল যে আমাৰটো কমপ্লিটলি ট্ৰেন্সপাৰেঞ্চি মেইনটেইন কৰি পেলাই আমি চাই আছোঁ আৰু অন দি বেচিছ অফ মেৰিট আমি এপইণ্টমেণ্ট দিয়াৰ কাৰণে এটা নীতি গ্ৰহণ কৰি কাম কৰিছোঁ। আমাৰ কথা হ'ল যে এপইণ্টমেণ্টৰ কাৰণে টিচাৰ এপইণ্টমেণ্টত আমাৰ কোনো দেৱানী নচলিব, কোনো টকা পইচা নচলিব, দালাল মানি এইবিলাক আমাৰ কোনো স্কোপ নাই, কোনো স্পেচ নাই। কমপ্লিটলি একদম ক্লিন এটা এপইণ্টমেণ্ট আৰু মেৰিটৰ ওপৰত আমি এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থাটো কৰি আছোঁ। এডুকেশ্যন নতুন পলিচি হিচাপে আমাৰ কথা হ'ল এই মুহূৰ্তত এটাই চেলেঞ্জ হ'ল। এই চেলেঞ্জটো হ'ল যে দীৰ্ঘম্যাদী এটা পেণ্ডিং হৈ থকা স্কুল কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ যিটো সমস্যা, এই সমস্যাটো আমি সোনকালে সমাধান হোৱাটো বিচাৰোঁ। গতিকে উইথ দি ফুল ছাপোৰ্ট অফ দি ষ্টেট গভৰ্ণমেণ্ট উই উইল ট্ৰাই আৱাৰ লেভেল বেষ্ট টু প্ৰভিঞ্চিয়েলাইজ অল দি স্কুলছ এণ্ড কলেজেছ। ইয়াৰ কাৰণে আমি এটা বিল ড্ৰাফ্ট কৰি আছোঁ আৰু অতি সোনকালে এই ড্ৰাফ্ট হৈ থকা বিলটো ফাইনেলাইজ এটা ফৰ্মত অহাৰ পাছত প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে অসম চৰকাৰৰ ওচৰত আমি এই বিলখন দাখিল কৰিম। এতিয়াও প্ৰাইমাৰীৰ পৰা হায়াৰ এডুকেশ্যনলৈকে বহুত পোষ্ট ভেকেণ্ট হৈ আছে, টিচাৰৰ অভাৱ হৈ আছে। কেনেধৰণে কোনো এটা পোষ্ট খালী হৈ নাথাকিব। এতিয়া যিমানবোৰ পোষ্ট খালী হৈ আছে, এই খালী পোষ্টবিলাক ফিল আপ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ এটা ৰিক্ৰুটমেণ্টৰ পলিচি চলি আছে, এপইণ্টমেণ্ট দিয়াৰ পলিচি চলি আছে বা প্ৰক্ৰিয়া চলি আছে। আমি ভেৰিফিকেশ্যনৰ কাৰণে এটা কমিটি গঠন কৰি কমিটিৰ আমাৰ সদস্যসকলে দিনে ৰাতি তেওঁলোকে কষ্ট কৰি ডকুমেণ্টছবিলাক চাই আছে, ষ্টুডেণ্টবিলাকৰ তেওঁলোকৰ এচিভমেণ্ট পাৰফৰ্মেঞ্চৰ ওপৰত ৰেকৰ্ডবিলাক চেক কৰি চাই আছে আৰু এই কামটো প্ৰায় এতিয়া শেষে হৈ গ'ল। এতিয়া নেক্সট পৰ্যায় আহিব ফিজিকেল ভেৰিফিকেশ্যন। আমাৰ ষ্টুডেণ্টবিলাকে যিখিনি ডকুমেণ্ট ছাবমিট কৰিছে সেইবিলাক সঁচা না মিছা, এই অথেণ্টিচিটিটো আছে নে নাই, এইবিলাক চাবৰ কাৰণে এতিয়া ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ হ'ব। অহা 17 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু ফিজিকেল ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পাছতে আমাৰ ফাইনেল এটা ছিলেকশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আৰু আমি ঘোষণা কৰিম কোনজন ছাত্ৰই কেণ্ডিডেটবিলাকে চাকৰি পাব নাপাব। টোটেল ভেকেঞ্চিৰ এগেইনষ্টত যিহেতু এটা ফিল আপ কৰাৰ উদ্দেশ্যেৰে আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু এইবিলাক ফিল আপ হোৱাৰ পাছত দেয়াৰ উইল বি ন' ভেকেঞ্চি। কোনো ভেকেঞ্চি নাথাকে। যিখিনি এপইণ্টমেণ্ট দিলে টিচাৰৰ তাত কিবা সহজা আছে নেকি, কিবা গণ্ডগোল আছে নেকি? যিখিনি এপইণ্টমেণ্ট অলৰেডি হৈ গ'ল প্ৰমোদ বড়োৰ নেতৃত্বত, সেইবিলাক কিবা কেঞ্চেল হোৱাৰ চান্স আছে নেকি? না, এডুকেশ্যন ডিপাৰ্টমেণ্টত তেখেতসকলে যিবিলাক এপইণ্টমেণ্ট দি গৈছে এইবিলাকৰ আমি গণ্ডগোল হোৱা বা লিগেল ইলিগেল তেনেকুৱা মেথড এপ্লাই কৰি পেলাই কৰিছে কৰা নাই, এইটো মই এতিয়া ক'ব নাযাওঁ। যিবিলাকে পাইছে ইহঁতে কাম কৰি আছে। মই কাৰো মনত তেনেকুৱা এটা ডিমৰালাইজেশ্যন আনিবৰ কাৰণে সেইটো মই নিবিচাৰোঁ। এতিয়া আমাৰ কথাটো হ'ল যে বেলেগে কি কৰি গৈছিল কি নকৰি গৈছিল সেই নীতিটো আমি এডপ্ট নকৰিম। আমাৰ কথাটো হ'ল যে আমাৰটো কমপ্লিটলি ট্ৰেন্সপাৰেঞ্চি মেইনটেইন কৰি পেলাই আমি চাই আছোঁ আৰু অন দি বেচিছ অফ মেৰিট আমি এপইণ্টমেণ্ট দিয়াৰ কাৰণে এটা নীতি গ্ৰহণ কৰি কাম কৰিছোঁ। আমাৰ কথা হ'ল যে এপইণ্টমেণ্টৰ কাৰণে টিচাৰ এপইণ্টমেণ্টত আমাৰ কোনো দেৱানী নচলিব, কোনো টকা পইচা নচলিব, দালাল মানি এইবিলাক আমাৰ কোনো স্কোপ নাই, কোনো স্পেচ নাই। কমপ্লিটলি একদম ক্লিন এটা এপইণ্টমেণ্ট আৰু মেৰিটৰ ওপৰত আমি এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থাটো কৰি আছোঁ।